হৰবীৰ কি হ'ব অৱস্থা বেয়া হৈছি আই মোৰো ঘৰত গোটা নিংনিচিকা মুৰ্গা ধৰছি কেৱাই বেছি দিয়া কৈছা নাকি কাম বন নাই মানুহে খাব পৰা নাই আৰু নিংনিচিকা নমৰব না এটা কাম কৰোঁ দে নহ'লে কি কৰবি ভোলা ৰামঠেৰ দুটা মস্ত পাঠা থাকাল আছে এটা আনিব পাৰিলি 15 দিনমান ঠেং দাঙি খাব পাৰি তাৰ নামটোহে ভোলা ই জুইৰ গোলা ঠেং দাঙি খোৱাটোতো দূৰৰ কথা গম পালি ঠেঙৰ পাই ফেলব সেই কিয় ভয় কৰিছা আজি ৰাতি ঠিক সময়ৰ ভিতৰত দুয়ো যায় লৈ আহিম আৰু তাৰ দৰ্জাৰ কাষত তৰাটোৰ পাত কেইটামান থৈ দিম সি আমাক খেদবে এৰি খুজিয়ে মৰব হ'ব দে মোৰ কিন্তু আজি চাদা নাই চাদা পেকেট ল'বি ৰাতি লাগব বাকী এক প্লেট লমা এতিয়া বল যাওঁ বলতে কুইছা দে এই জগালটো বিচৰাতে দেৰি হ'ল পাইতো নাই এখন কি পিন্ধিছে এই চেলা লুঙি বুলি চিৰিৰ মেখেলা খানি পিন্ধি হ'ব লাগলি এখানে মনা কৰিম ড্ৰাইভাৰ অনাই তাক গেলি ক'ত বা মৰি আছে খাই লৈ ক'ত পৰি আছে বা তাত নাই ৰাতি হৈছে গমেই পোৱা নাই চলি আহক আছে বাছা Meanwhile. দে আন্ধাৰ দুগু নাই এই ৰাতিটো কুমি লাগ দিব এই লাইট চাইট নালগে দে বিচাৰ ক'ত আছে বিচাৰ পটাপট যাব লাগে এই ধৰছো সিঙত ধৰছো কুকুৰেতো ইয়াৰ সিং নহয় দে বিচাৰ দে এই বস্তাখান মেল পাইছো দে আস্তে ঠেঙে চেঙে ঘূৰিছি মোৰ লুঙিখান ভিজিল দুগু নাই মুতলাক নেকি দে মুতাক দে ধৰ দে তই ধাঙিব পাৰিবি না একলাই পাৰিম দে তই পিছফালে কেৱল ধৰবি দে যৌ বল ঐ হৰবীৰ ক'তে উঠেৰে আনাই তোৰ
চোৱা নাই কালু কালু কোনে ৰন্ধৰ আমাৰ ডেকৰা মুৰ্গীটো আই মই আৰু সি মাতিলিহে হাৰিব আজি তই ডাক দিলি দেখোন পুৱাই পুৱাই এই তাক দিবি ৰ কালি চাগাৰৰ তাহত মস্ত টোপনি আছি বধাই ওয়াইছি ও লক্ষী সেগালাই ও কালি একবারও আতা না বিল্লাক কি কহাই মৰি চৰিটো থাকা না মল্লি লজ যাব কিন্তু কি কয় তাকেতো মই ভাবছো ৰ তুই ক'ত থৈছিয়া আলু দাদা ঘৰটোতে আছে যাওঁ চাওঁ এই বল বল চা হোৱা ওই হরবীর এতো দুই ঠেঙা ছাগালাই ও তাকেতো ৰ ও এতো দেখোন ফলাৰ পুতাক মেলাৱাই দরজা খুল দিয়াই মানে মারা হাতে দরজা খুল দে জি হবো আজি গলিতে ঘুমে যাও মদন মিশিয়া খাওয়া বাবা কি করা এতিয়া তাকেইতো ৰ গাঁৱত যদি কিবা কাৰণত গম পাই ও টিকেট চুনৰ পতা দিব আৰু ঘূৰাব তাতকে পলয় ভাল